এক্সাম আজি কিহৰ এক্সাম লকডাউন চলি আছে তাৰ মাজত আজি সানডে কিহৰ এক্সাম হা গাধ পাইছো মোক হা ৰ আরে সানডে কি আছে কোচিংৰ এক্সাম আছে আৰু লকডাউন কৰ পৰা আহিল চাই ৰ মোৰ ৰাস্তাৰ পৰা তো আকৌ ওলালি रखो जरा सबर रखो এফালে যা যা যাব দে মোক जाम इफाले जाम अच्छा एग्जाम पेपर तो साउ তোর क्वेश्चन पेपर तो মোৰ এক্সাম বেয়া হৈছে তো মই পেপাৰ চিঙি পেলাই দিছো अच्छा मैडम के एग्जाम बुरा हुआ কি হৈছিল মকো হা তো যাই নাই ইয়াৰ পৰা লৰা পিছত বাইকে কেনেকে ঘুৰিব লাগে লৰা পিছত বহি হোটেলত গৈ পিজ্জা বাৰ্গাৰ কেনেকে খাব লাগে লৰাৰ লগত হাত ধৰি ৰাস্তাত কেনেকে ঘুৰিব লাগে লৰাৰ লগত কি ফালতু কৰি আছ যা যৌ আজি মা দেউতা তই মই এক লগতে এটা ভিডিঅ' চাম ঘৰত বহি বল ভিডিঅ'টো চাম কি ভিডিঅ' দেখা তই মোক 10 মিনিটৰ ভিডিঅ' পাক্কা 10 মিনিটৰ মই লাগ ভয় নকৰো হয় না পাপা চুপ কি লাগে তোক ক এ তে আহিলি লাইনত বান্দৰ 1000 দে 1000 দে জলদি দে যাইতে লো হেল্ল' ক'ত আছ সোনকালে নাহ কিয় ৰখি আছো তেতিয়াৰ পৰা ইমান দেৰি সদায় ও বেবি হে নকবি ৰাস্তাত অমিতাভ বচ্চনক লগ পাই গলো নহয় এ গেছো ৰ 1 মিনিট ৰ তই আহিছ সদায় ইমান দেৰি এ বেবি জানাইচোন মই অলপ হাই লেভেলৰ মানুহ ন ক'ত গৈছিলি তই সাইডো ক'ত গৈছিলি ৰিপৰ্টটো দিব লাগিব নেকি মই ওলাই গৈছিলো ক'বাত সাইডো চা ক'ত গৈছিলি ক ক'বাত ওলাই গৈছিলো তোক ক'ব লাগিব নেকি সব সাইডো মোক যাব দি কাম আছে মোৰ কৰবাত গৈছিলি নে কাৰোবাক লগ কৰিব গৈছিলি হা কি ফালতু কৰা কৈ আছে এগলা মই ভালো কথা কৈছো তই কৈছা ফালতু কথা ঘৰটা তই মই মা দেউতা গোটেইকেইটা একেলগে বহি আমি ফালতু মিছা মা তোৰ লিলিমাই চাম আকৌ এ ৰ কি লিলিমাই চাম চাবি চাও চা চিনি পাইছ কোন দেখিছ আৰু চাবি কি লাগে তোক লো তোৰ 1000 টো লো 1000 লো 1000 মোৰ 10 মিনিটৰ ভিডিঅ' তই 1000 লৈছ তোৰটো 15 মিনিটৰ ভিডিঅ' তই হাৰামি মানুহে ৰ 15 লো সি তোক বাইদেউ কোনতে মোৰ লাজ লাগে লাজ সেম টু ইউ পাৰ্ট 2 বদলা হ'ব